কবিতাৰ শিৰোনাম মাউণ্ট পেটনে ভুল এটা কৰি গ'ল। মাউণ্ট পেটনে ভুল এটা কৰি গ'ল। শিকলিডাল লৈ যাওঁ বুলি শিকলিডাল থৈ গ'ল। মেঘে ঢকা সূৰ্য এই দুবু ভাৰতবৰ্ষ। শৃংখলিত য'ত সপোন আৰু গৰখীয়া ল'ৰা, তত কাৰ বাবে 15 আগষ্ট? বন্ধু য'ত ৰজা হ'ল, ৰজা য'ত বন্দুক হ'ল, তত চৰাইবোৰ ভূপতিত হ'বই। 15 আগষ্ট তুমি জুইত সাৰ দিছা আৰু মই সাৰ দিছো বৰফত। দুয়োটাই একেলগে বাঢ়িছে। এদিন হয়তো বৰফে জুই নুমাব, অথবা জুই বৰফ গলাব। যেতিয়া মই গান্ধীজীৰ সতে অনশনত বহিছিলো, তেতিয়া মোক ৰুটিৰ প্ৰয়োজন নাছিল। এতিয়া মই অনশন ভংগ কৰিছো 15 আগষ্ট, তুমি কিন্তু মোক ৰুটি নিদিলা। 15 আগষ্ট ৰবাৰ্ট ক্লাইভৰ ঘোঁৰাটোক ময়ে প্ৰথম আহত কৰিছিলো আৰু কামিজৰ তলত লুকুৱাই আনিছিলো ধুমুহাৰ বীজ। 15 আগষ্ট তোমাৰ বাবেই ব্লটিং পেপাৰেৰে মই ঘাম আৰু তেজ দুয়োটাকে টুকিলো। এতিয়া তুমি মোক ব্লটিং পেপাৰেৰে জুই টুকাৰ কথা কৈছা। 15 আগষ্ট মোৰ চকু পানীৰ পৰা নিমখ বাছি উলিয়াওঁতে 50 বছৰ আৰু তোমাৰ লালকিল্লাৰ পৰা প্ৰতিশ্ৰুতিৰ ৰুমাল বিলাওঁতেই 50টা বছৰ গুচি গ'ল।